বন্ধুসকল আপোনালোকে এনেকৈ ইউটিউবত বহুত ভিডিঅ' চাই চাগে য'ত কয় যে আপোনালোকে গুগলৰ পৰা কপি কৰক আৰু ইউটিউবত আপলোড কৰক। আপুনি গুগলৰ পৰা কপি কৰি আপোনাৰ ভিডিঅ' ইউটিউবত আপলোড কৰক আৰু আপুনি বহুত টকা ইনকাম কৰক আৰু আপোনাৰ চেনেলটো আপুনি সোনকালে গ্ৰ' কৰক। আচলতে এই কথাটো পচিবল নে? যদি পচিবল হয় কিমানখিনি পচিবল হয় আৰু আপুনি কেনেকুৱাকৈ আপুনি গুগলৰ পৰা কপি কৰি আপুনি ইউটিউবত আপলোড কৰিব, এই সকলো গাইডেন্স আজি মই আপোনাক এই ভিডিঅ'ত ক'ব বিচাৰিছোঁ। সকলো পচিবল টিপছ আপোনালোকক এই ভিডিঅ'ত মই আজি ক'বলৈ গৈ আছোঁ। হয়তো এই ভিডিঅ'টো আপোনালোকৰ লাইফ চেঞ্জ কৰি দিব পাৰে, গতিকে ভিডিঅ'টো এতিয়াৰ পৰা লাইক কৰি দিয়ক আৰু চেনেলটোলৈ যদি নতুন প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক, কাৰণ এনেকুৱা ধৰণৰ ইউটিউবৰ লগত জড়িত ইউটিউব টিপছৰ ভিডিঅ' আপোনালোকে এই চেনেলটোত পাই থাকিব আৰু যাৰ পৰা আপুনি আপোনাৰ চেনেলটো সোনকালে গ্ৰ' কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু অসম টেক 20 চেনেলটোলৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। অলৱেজ বিলিভ ইন ট্ৰুথ। এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি গুগলৰ পৰা কপি কৰিম, কিন্তু কি কপি কৰিম, আমি কি বস্তু কপি কৰি আমি ইউটিউবত দিম। এতিয়া চাওক, ইয়াত হানিয়া ভইচ বুলি এটা চেনেল আছে। তেওঁলোকে কি কৰে, তেওঁলোকে গুগলৰ পৰা ষ্টৰি কপি কৰে আৰু সেই কপি কৰা ষ্টৰিবোৰ তেওঁলোকে ভইচ অভাৰ দি পেলাই কৰি পেলাই তেওঁলোকে ভিডিঅ' বনাই ইউটিউবত আপলোড কৰে। তেওঁলোকৰ ভিউজো বহুত হয়। এনেকুৱা ভিডিঅ' আপুনি ইউটিউবত লাখ লাখ ভিডিঅ' পাই যাব আৰু এনেকুৱা ভিডিঅ'বোৰত টকাও ভাল ইনকাম হয় আৰু তেওঁলোকৰ ভিউজো বহুত আহে। এতিয়া আপুনি চাগে অলপমান নিশ্চয় বুজিব পাৰিছে, কিন্তু মই আপোনাক আৰু আগলৈ ক'বলৈ গৈ আছোঁ। এতিয়া আপুনি কৰিব কি, চাওক মই আপোনালোকক ক'বলৈ গৈ আছোঁ। আপুনি ইয়াৰ পৰা দুটা কাম কৰিব পাৰে আৰু দুটা কাম আপুনি নিজেই কৰিব লাগিব। সেই দুটা কাম কি মই আপোনালোকক ক'বলৈ গৈ আছোঁ। চাওক, আপোনালোকে গুগলৰ পৰা যিকোনো এটা ষ্টৰি আপুনি কপি কৰক। ধৰি লওক যেনে আপোনাৰ শিশুসকলৰ কিবা কাহিনী, পঞ্চতন্ত্ৰ কাহিনী, আপোনাৰ যেনেকুৱা লাভ ষ্টৰি বা ক্ৰাইম চিন বা আপোনাৰ ক্ৰাইম ষ্টৰি বা হৰৰ ষ্টৰি বা আপোনাৰ ৰোমান্টিক কিছুমান ষ্টৰি আপুনি গুগলৰ পৰা কপি কৰি লওক। আপুনি যিকোনো কেটেগৰীৰ ষ্টৰি আপুনি গুগলৰ পৰা কপি কৰি ল'ব পাৰে, কিন্তু আপুনি আগত ডিচাইড কৰি লওক যে আপুনি কি কেটেগৰীৰ ওপৰত আপোনাৰ চেনেলটো বনাব, আপুনি কি কেটেগৰীৰ ওপৰত আপুনি ভিডিঅ' বনাব। আপোনাৰ চেনেলৰ মেইন থিমটো কি হয় আপুনি সেইটো আগত ডিচাইড কৰি লওক। হয়তো আপুনি হৰৰ ষ্টৰিৰ ওপৰত বনাব পাৰে, হয়তো আপুনি ক্ৰাইম ষ্টৰিৰ ওপৰত বনাব পাৰে, হয়তো আপুনি কিডছৰ ওপৰত আপুনি ষ্টৰি বনাই ভিডিঅ' বনাব পাৰে। আপুনি গুগলত গৈ চাৰ্চ কৰিলে আপুনি লাখ লাখ আপুনি এনেকুৱা দুনিয়াভৰৰ ষ্টৰি আপুনি পাই যাব। তাৰপিছত আপুনি সেই ষ্টৰিটো কপি কৰি লওক। এতিয়া আপুনি আপোনাৰ ষ্টৰিটো কপি পেষ্ট কৰি মানে এটা ফৰ্মেট বনাই লওক, যে আপোনাৰ ধৰি লওক ভিডিঅ'টোত আপোনাৰ যোনখিনি কপি কৰা আপুনি টেক্সট, সেই কপি কৰা টেক্সটখিনি আপুনি তললৈ স্ক্ৰল কৰি গৈ আছে। মানে আপুনি আপোনাৰ ভিডিঅ'টোত এনেকুৱাকৈ দেখুৱাইছে যে আপুনি ষ্টৰিটো আপোনাৰ লিখি লিখি তললৈ গৈ আছে আৰু তাৰ লগতে আপুনি আপোনাৰ সেই ভিডিঅ'টোত আপুনি যিখিনি টেক্সট আপুনি কপি কৰিছে সেই টেক্সটৰ লগত আপুনি ভইচ অভাৰ দিয়ক। সেই টেক্সটখিনিত কি গৈ আছে আপুনি তাত আপোনাৰ ভইচ অভাৰ দিব লাগিব। আপুনি যদি অকল কপি কৰা টেক্সটখিনি আপুনি ভিডিঅ' বনাই দি দিয়ে তেতিয়াহ'লে কিন্তু আপোনাৰ লাভ নহ'ব। আপুনি আপোনাৰ ভইচ অভাৰ তাত দিবই লাগিব, নহ'লে আপোনাৰ চেনেল মনিটাইজ নহ'ব আৰু আপোনাৰ ৰিইউজ কণ্টেণ্ট আহিব। আপুনি আপোনাৰ ভিডিঅ' এনেকুৱাকৈ বনাব পাৰে যেনেকুৱাকৈ হানিয়া ভইচে কৰি আছে, হানিয়া ভইচ চেনেলটোৱে কৰি আছে। কিন্তু আপুনি আৰু আগলৈ গৈ পেলাই আৰু অলপমান ভাল কাম কৰিব পাৰে। চাওক, সদায় যদি আপুনি একে ধৰণৰ আপোনাৰ ফৰ্মেট বনাই থাকে, ভিডিঅ'ৰ ফৰ্মেট, আপুনি টেক্সট লিখি পেলাই আপুনি অকল ভইচ অভাৰ দি পেলাই আপুনি ভিডিঅ' বনাই স্ক্ৰল কৰা ভিডিঅ' আপুনি দি থাকে, হয়তো আপোনাৰ তেতিয়া কিছুমান প্ৰব্লেম আহিব পাৰে কেতিয়াবা। মানে বি হ'ব পাৰে আপোনাৰ চেনেলটো মনিটাইজেশ্যনত প্ৰব্লেম হ'ব পাৰে। চ' আপুনি ইয়াতকৈ আগলৈ কিবা এটা কৰিব পাৰে। মই আপোনালোকক কৈ আছোঁ, আপুনি ছেফটিৰ বাবে এই কামটো কৰিব পাৰে। আপুনি প্ৰথমতে ছিলেক্ট কৰা আপোনাৰ যোনটো ষ্টৰি আপুনি সেইটো গুগলৰ পৰা কপি কৰক আৰু তাৰপিছত আপুনি চাৰ্চ কৰক কপিৰাইট ফ্ৰী ভিডিঅ' বা কপিৰাইট ফ্ৰী ফুটেজ। আপুনি গুগলত দুনিয়াভৰৰ ভিডিঅ' আৰু দুনিয়াভৰৰ ফটো আপুনি ফ্ৰীতে পাই যাব। যেনে ধৰি লওক আপোনাৰ পিক্সাৱে, আপোনাৰ পিক্সেল, আপুনি এনেকুৱা ধৰণৰ বহুত ৱেবছাইট আছে য'ত আপুনি বিভিন্ন ধৰণৰ আপোনাৰ ভিডিঅ' আপোনাৰ ৰিলেটেড ভিডিঅ' আপুনি পাই যাব। আপুনি ফ্ৰীলি তাৰ পৰা আপোনাৰ ভিডিঅ', আপুনি ফুটেজ, আপোনাৰ মিউজিক, আপুনি সকলো এইখিনিৰ পৰা আপুনি ফ্ৰীতে পাই যাব। আৰু তাৰ পিছতো যদি আপোনালোকে বিচাৰি পোৱা নাই তেতিয়াহ'লে মই আপোনালোকক কিছুমান ৱেবছাইটৰ লিংক মোৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব। তাত আপোনালোকৰ ভিডিঅ'ৰ জড়িত কিছুমান কপিৰাইট ফ্ৰী ভিডিঅ', মিউজিক বা আপোনালোকৰ ফুটেজ তাৰ পৰা পাই যাব। তেন্তে এতিয়া কি হ'ল, আপুনি আপোনাৰ কণ্টেণ্ট, আপুনি আপোনাৰ ভিডিঅ' আপুনি গুগলৰ পৰা কপি কৰি ল'লে, মানে আপোনাৰ যোনটো স্ক্ৰিপ্ট আৰু আপোনাৰ যোনখিনি ফুটেজ আপুনি সেইখিনি গুগলৰ পৰা কপি কৰি ল'লে। আপুনি ধুনীয়াকৈ এডিটিং কৰি আপোনাৰ ভিডিঅ' বনাওক আৰু তাত আপুনি আপোনাৰ ভইচ অভাৰ দি দিয়ক। মুঠতে আপোনাৰ তাত ভইচ অভাৰ দিয়াটো বহুত বেছি আৱশ্যক। আৰু আপুনি যদি পাৰে তেতিয়াহ'লে আপোনাৰ সেই ষ্টৰিটো আপুনি ট্ৰেন্সলেট কৰি গুগলৰ পৰা যোনটো স্ক্ৰিপ্ট লৈছে আপুনি সেইটো ট্ৰেন্সলেট কৰি পেলাই আপোনাৰ ভাষাটো আপুনি বনাই দিব পাৰে। তেতিয়া আপোনাৰ দৰ্শকে আপোনাৰ সেই ষ্টৰিটো নিজৰ ভাষাটো চাব। মুঠতে আপুনি আপোনাৰ ভিডিঅ'ত ভইচ অভাৰ দিয়ক আৰু এটা সুন্দৰ থাম্বনেইল দি পেলাই আপুনি আপোনাৰ ভিডিঅ'টো আপলোড কৰি দিয়ক। আৰু ষ্টৰিবোৰ কিয় যেন মানুহে খুব বেছিকৈ চায়, লাগিলে সেইবোৰ যি কেটেগৰীতে নহওক, কিন্তু মানুহে ষ্টৰি খুব চায়। ষ্টৰি চোৱাৰ এটা বেলেগ অডিয়েঞ্চ থাকে। কিছুমানে হৰৰ ষ্টৰি চাই ভাল পায়, যেনে মোৰ মানুহজনে হৰৰ ষ্টৰি খুব বেছিকৈ চায়, কিন্তু অকলে নাচায়, খুব ভয় খায়, হ'লেও খুব হৰৰ ষ্টৰি চায়।
বাৰু এইটো বাদ দিয়ক, কিছুমানে আপোনাৰ ৰোমান্টিক ষ্টৰী চাই ভাল পায়, কিছুমানে আপোনাৰ ক্ৰাইম ষ্টৰী চাই ভাল পায়, আৰু সৰু ল'ৰা ছোৱালীবোৰে আজিকালি কিডছ ষ্টৰীবোৰ চাই খুব বেছিকৈ ভাল পায়। এনেকুৱা ভিডিঅ'বোৰত ভিউছো বহুত বেছিকৈ হয় আৰু চেনেলো সোনকালে গ্ৰ' হয়। আপুনি ইয়াৰ পৰা টকাও ইনকাম কৰিব পাৰিব, যিহেতু আপোনাৰ চেনেলটো মনিটাইজ হৈ যায়। চ' এইটোৱে একমাত্ৰ উপায় আৰু এইটোৱে একমাত্ৰ পদ্ধতি য'ত আপুনি গুগলৰ পৰা কপি কৰি আপুনি ইউটিউবত আপলোড কৰিব পাৰিব। আপুনি ইউটিউবত হয়তো বহুত ধৰণৰ ভিডিঅ' চাই আৰু তেওঁলোকে আপোনাক বহুত ধৰণৰ কথা কয়, আপোনালোকে কাৰ্টুন কপি কৰক, আপোনালোকে চিৰিয়েল কপি কৰক, আপোনালোকে এইটো দিয়ক, কিন্তু সেইবোৰ নহয় বন্ধুসকল। সেইটো কৰিলে আপোনাৰ চেনেল কোনদিনাখন মনিটাইজ নহ'ব আৰু ৰিইউজ কণ্টেণ্ট আহিব। চ' এতিয়া আপুনি মোক কওক যে আপুনি আপোনাৰ চেনেল কোনদিনাখনৰ পৰা ষ্টাৰ্ট কৰিবলৈ গৈ আছে। আৰু যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া প্লিজ ভিডিঅ'টো লাইক কৰক, আৰু চেনেলটোলৈ যদি আপুনি নতুনকৈ আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰক। আজিলৈ ইমানেই। অসম টেক 24 চেনেল চাই থকাৰ বাবে আপোনাক সকলোকে মই ধন্যবাদ জনাইছোঁ।